নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আজিৰ অন্য এক ভিডিঅ'ৰ মাজলৈ, য'ত আমি এনেকুৱা এখন ঠাইলৈ যাম যিখন ঠাই আমাৰ দক্ষিণ কামৰূপতে অৱস্থিত। অতি সুন্দৰ ঠাই। সেই ঠাইখনৰ অপূৰ্ব মাদকতা আপোনালোকে উপভোগ কৰক। এইখন এখন পাহাৰ, যিখন পাহাৰৰ আমি উচ্চ শিখৰলৈ যাম আৰু তাৰ লগত জড়িত বিভিন্ন ধৰণৰ ঐতিহাসিক কথা আৰু তাৰ প্ৰাকৃতিক শোভা আপোনালোকক দেখুৱাম। আৰু এতিয়া আমি গতি কৰি আছোঁ দক্ষিণ কামৰূপৰ বিজয়নগৰৰ ওচৰতে থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ দখলা পাহাৰলৈ, য'ত আছে অপূৰ্ব প্ৰাকৃতিক শোভা আৰু ধৰ্মীয় ভাৱৰ এক অপূৰ্ব সমাহাৰ। বলক আৰু উপভোগ কৰক আমাৰ আজিৰ এই অপৰূপ যাত্ৰা। Let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside. I'm alone, I'm alright. আৰু এতিয়া আমি উপস্থিত হ'লোঁ পাহাৰ বগাই বগাই দক্ষিণ কামৰূপৰ দখলা পাহাৰত, যিখন পাহাৰক লৈ আছে বিভিন্ন ধৰণৰ লোককথা। ইয়াত এক আধ্যাত্মিক ভাৱো বেৰিং আছে আৰু ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য, সেই প্ৰাকৃতিক সৌন্দৰ্য অতি সুন্দৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰ নৈৰ একদম দাঁতিতেই লাগি আছে আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ যি অপৰূপ সৌন্দৰ্য, সেয়া অতিকৈ মনোমোহা। ভেৰি বিউটিফুল হিল ষ্টেচন দি দখলা। আহক এতিয়া আমি ব্ৰহ্মপুত্ৰ নৈৰ সৌন্দৰ্য উপভোগ কৰোঁ। Let's go. I don't wanna break down. I always feel like I could break now, but I never let it take me to that place now. I won't ever let my thoughts get away now. I got better things to do. এই যি ঠাইখনৰ নাম দখলা, ইয়াক লৈ বিভিন্ন আখ্যান আছে। দখলা অৰ্থাৎ ইয়াৰ বিভিন্ন দ ঠাইত খেতি কৰি এই ওখ ঠাইখিনিত আগতে খলা অৰ্থাৎ চাপৰি, তাত সেই ধানসমূহ থৈছিল, খেতিৰ শস্যসমূহ। তেনেকৈ দখলা নামৰ উৎপত্তি হোৱা বুলি জনা যায়। ইয়াৰ উপৰিও আন বিভিন্ন প্ৰবাদ আছে এই দখলা শব্দৰ উৎপত্তিক লৈ। আমি দখলা পাহাৰ এক্সপ্ল'ৰ কৰি আছিলোঁ, চাৰিওকাষ আমি ঘূৰি ঘূৰি চাই আছিলোঁ। তেনেতে দেখিলোঁ এইটো এটা পথ, কিন্তু ভিতৰ ফালে বহুত এন্ধাৰ। হয়তো ইয়াত বহুত বাঁহ থকাৰ বাবে এন্ধাৰ হৈছে, অন্ধকাৰ হৈ পৰিছে। মানে আমি অকণমান যাব ভয়ো লাগিছে, কিবা যদিও ওলাই হঠাৎ, কিন্তু অলপ চাই আহিবৰ মন গৈছে। আহকচোন প্ৰয়াস কৰোঁ, অকণমান যাই চাবলৈ কেনেকুৱা লাগে। বাঁহ, এইবিলাক বাঁহ আছে বহুত বাঁহৰ বাৰী। সৃষ্টি হৈছে, হয়তো মানুহ আহ যাহ কৰে। সেইটো কিবা চৰাই চাগে কিবা। এই কিবা এটা থাপকৈ দৌৰ মাৰি যোৱা দেখিলোঁ, আমি ভয় লাগি গৈছিল, কিন্তু সেইটো এটা চৰাই। সেইফালে হয়তো নিজৰ আছে, তাত কাপোৰ ধুই আছে হয়তো মানুহে। আমি চাওঁ কেনেকুৱা। আহক উপভোগ কৰক আজিৰ এই আমাৰ দখলাৰ প্ৰাকৃতিক সৌন্দৰ্য। এন্ধাৰ বুলি ভাবিছিলোঁ, কিন্তু ইয়াত পোহৰ আছেই। সেইখিনি অকণমান তাত বিভিন্ন ধৰণৰ বাঁহৰ গছ থকাৰ কাৰণে অকণমান অন্ধকাৰ আছে। এই দখলা পাহাৰত বহুকেইটা মন্দিৰ অৱস্থিত, য'ত সময়ে সময়ে ডাঙৰ ডাঙৰকৈ উৎসৱ পাৰ্বণ অনুষ্ঠিত হয়। বিশেষকৈ মাঘৰ মাহত দখলা মন্দিৰত লোকে লোকাৰণ্য হৈ পৰে। আহক এতিয়া আমি ওপৰৰ পৰা চাম। দূৰলৈ কিয় যাব লাগে, ইয়াতে আছে আমাৰ সুন্দৰ সভাৰে। সেইফালে ব্ৰহ্মপুত্ৰ নদ, মহাবাহু ব্ৰহ্মপুত্ৰ মহানদী। এই দখলা পাহাৰক লৈ বিভিন্ন ধৰণৰ লোকবিশ্বাসো জড়িত।
এই পাহাৰখনৰ অন্য এটা নাম হৈছে বৈদ্যগিৰি। বৈদ্যগিৰি এই কাৰণেই কোৱা যায় যে ইয়াত আগতে বৈদ্যসকলে অৰ্থাৎ বেজসকলে বিভিন্ন ঔষধৰ গছ ইয়াত সন্ধান পাইছিল। সেয়েহে এই পাহাৰখনলৈ তেওঁলোকে বিভিন্ন ঔষধি গছ নিবলৈ আহিছিল আৰু তেতিয়াৰ পৰাই ইয়াক বৈদ্যগিৰি বুলিও জনা যায়। গুৱাহাটী মহানগৰৰ পৰা ইমান ওচৰতে থকা এনে এখন পৰ্যটন ঠাই যিখন ঠাইৰ প্ৰবল সম্ভাৱনা আছে এটা পৰ্যটক উদ্যোগ গঢ়ি উঠাত, কিন্তু চৰকাৰৰ হেমাহিৰ বাবেই হওক বা আমাৰ স্থানীয় প্ৰশাসনৰ হেমাহিৰ বাবেই হওক, এইটো চাওক ইয়াত পানী টেংকি বনাইছিল তেওঁলোকে, কিন্তু জৰাজীৰ্ণ অৱস্থা। ইয়াৰ ভিতৰৰ ৰূপটোও মই আপোনালোকক দেখুৱাম। আমি এনেকুৱা এখন পৰ্যটনস্থলী, ভাল এখন পৰ্যটনস্থলীলৈ উন্নত কৰিলে নিশ্চয় ইয়াতো প্ৰবল জনসমাগম হ'ব। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ, ইয়াত সেইফালে এটা মা সৰস্বতীৰ মন্দিৰ আছে। এনেকৈ নানা ধৰণৰ মন্দিৰ তথা আধ্যাত্মিকতাৰে পৰিপূৰ্ণ দখলা পাহাৰ। কিন্তু এতিয়া বেলিও লহিয়ালে আৰু আমাৰো কণ্ঠ শুকাই আহিছে, তীব্ৰ পিয়াহ লাগিছে। তাৰ কাৰণে এই ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ। আপোনালোকে দূৰলৈ যাবলৈ দৰকাৰ নাই। ল' বাজেট এণ্ড ফিল লাইক হিল ষ্টেচন। কাম টু দখলা, এনজয় এণ্ড লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ।